নমস্কাৰ সকলোকে আৰু আপোনালোকক পুনৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে, কিন্তু মোৰ খবৰ ভাল নহয়। মোৰ মাতটো শুনি গম পাইছে চাগে, কালি ইভিনিঙৰ পৰা মোক খুব বেছি ডিঙি বিষ। মই গম পাইছিলোঁ মানে মোৰ জ্বৰ চৰ হ'লে প্ৰথম হয়তো পানী লাগিব, নহ'লে ডিঙি বিষাব। তো মই কালি ভণ্টিক কৈ আছিলোঁ মোৰ ইমান ডিঙিটো বিষাইছে, কিবা এটা মানে জ্বৰ চৰ হ'ব পাৰে। আজি ৰাতিপুৱা যেতিয়া মানে উঠিব নাই পৰা ইমান ডিঙি বিষ, 4টা বজাতে সাৰ পালোঁ। সাৰ পাই পেলাই গৰম পানী খাই খাই বহি আছোঁ। মানে মই খেপ গিলিব নাই পৰা, আৰু চকুকেইটাও মানে একদম গৰম গৰম, নাকৰ পৰাও গৰম বতাহ ওলাইছে। গাৰ বডি টেম্পাৰেচাৰটো মাইল্ডে আছে, এতিয়ালৈকে উঠা নাই, বাট ৰাতিলৈকে মই গম পাইছোঁ মোৰ কি অৱস্থা হ'ব। চ' আজি মোৰ ভিডিঅ' বনাবলৈ একেবাৰে মন নাছিলে, বিশেষকৈ মোৰ গাটোৰ কাৰণে আৰু মোৰ মাতটোৰ কাৰণে। নাজানো ভিডিঅ'ত আপোনালোকে মোৰ মাতটো ধৰিবও পাৰে নে নোৱাৰে। তলৰ কেয়াৰটেকাৰ গৰাকীয়ে মানে মই তাইক কিবা এটা কথা ক'বলৈ ফোন কৰিছিলোঁ। তাই তেতিয়া ক'লে, বাইদেউ আপুনি কান্দি আছে নেকি? মই বোলো নাই কনা, মোৰ মাতটো এনেকুৱা হৈ আছে। চ' আহা কেইদিনত মোৰ চাগে উঠিব নোৱাৰা, মানে জ্বৰ হ'ব পাৰে, উঠিব নোৱাৰা অৱস্থা নহয় বাৰু, জ্বৰ হ'ব পাৰে। আৰু মই ভিডিঅ' চাগে কেইদিনলৈ বনাব নোৱাৰিম, চেষ্টা কৰিম বনাই থাকিবলৈ, যিহেতু ময়ো নিবিচাৰোঁ যে বহুত দীঘলীয়া গেপৰ মূৰত মই আকৌ ভিডিঅ' দিওঁ। চ' সেইকাৰণে ভাবিলোঁ আজি অকণমান মাতটো ঠিকে থাকোঁতে বোলো ভিডিঅ' এটা বনাই লওঁ। চ' আপোনালোক সকলোলৈকে মোৰ ভিডিঅ'জ যোনসকলে চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আপোনালোকৰ কমেণ্টবোৰো মোৰ পঢ়ি পেলাই ভাল লাগে, সেইকাৰণে কমেণ্ট কৰি থাকিব। ভিডিঅ'জবিলাক চালে লাইকো কৰিব, আৰু যোনসকলে মোৰ এইটো ভিডিঅ' প্ৰথমবাৰ ফ'ল' কৰিছে প্লিজ মোৰ চেনেলটো চাব, ভিডিঅ'জবিলাক চাব। আৰু যোনসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰো ভিডিঅ'টো মই দিনটোৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। কিন্তু মোৰ এলাহটো কি ক'ব, মই সদায় মোক ভণ্টিয়ে সদায় সেইকাৰণেই মানে খং কৰে, তুমি চব বস্তু কালি কি কৰিব। অভ্যাসটো এনেকুৱা মোৰ, দৰকাৰী, খুব বেছি দৰকাৰী হ'লে মই পেলাই নথওঁ বাৰু, কিন্তু যিকেইটা কাম মানে একদম ইমাৰ্জেঞ্চি নাই মই কওঁ হ'ব কাইলৈ কৰিম, পিছত কৰিম, তেনেকুৱা হৈ থাকে, যিটো একেবাৰে ভাল কথা নহয়। ৰাতিপুৱাৰ পৰা মোৰ ৰাবাৰ বেণ্ডডাল বিচাৰি পোৱা নাছিলোঁ, আৰু আহি পেলাই ইয়াত দেখিছোঁ লুচিয়ে নিজৰ খেলা বস্তু বনাই থৈ দিছে। কি কৰি আছা তুমি? বেয়া কাম? এডাল ক'ৰ পৰা পালা? এডাল ক'ৰ পৰা পালা? এডাল ক'ৰ পৰা পালা? লাগে নেকি? লাগে? খোৱা, মোক খুৱাই দিছোঁ। সেইটো চিকেন। বাকীখিনি নিজে খোৱা। ইহঁতক লাঞ্চটো দি লওঁ, আৰু লিলিক মানে সদায় অকণমান চিকেনকণ মুখত লগাই দিব লাগে, তেতিয়াহে তাই ভালকৈ খোৱা ষ্টাৰ্ট কৰে। লুচিৰ আকৌ ভাগ্যৰে সেইবিলাক টেনশ্যন নাই, তাই দিলে খাই দিয়ে। আৰু তাই খালি এটা, তাই নিজৰ খোৱাখিনি নাখায়, ষ্ট'ৰ কৰি থৈ দিয়া। মাক মানে লিলি লুচিৰ মাক হয়, চ' লিলিয়ে মানে খোৱাখিনি তাইতকৈ বেছি টেষ্টি দিছোঁ বুলি তাই ভাবে নেকি, তাই সেইকাৰণে লিলি শেষ নোহোৱালৈকে মুখৰ আগত বহি ৰখি থাকে। আৰু লিলি খোৱা মানে আজৰি হৈ যোৱাৰ পাছত তাই প্ৰথম ষ্টাৰ্ট কৰিব লিলিৰ বাতিটোৰ পৰা খাবলৈ, তাৰপাছত আকৌ আহি নিজৰখিনি চেচ কৰেহি। দেখিছে নহয়, বহি লৈছে। তাইৰ যে চুলিখিনিও বহুত দীঘল হৈছে, মই এইকেইদিন সময়ে পোৱা নাই কাটি দিব লাগিব। লিলি লুচিক খুৱাই আজৰি হৈ ল'লোঁ। ইহঁতক নোখোৱালৈকে মানে মোৰ এনেকুৱা মেজৰ কাম এটা যেন পৰি আছে তেনেকুৱা লাগে। আৰু এতিয়া লাহে লাহে মই কৈছিলোঁ যে মোৰ বডি টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে, মুখখন ৰঙা হৈ গৈছে দেখিছে, আৰু গৰম উঠিছে, মানে বডিটো গৰম হৈ গৈছে। চ' সোনকালে মই লাঞ্চটো কৰি লওঁ, পিছত খাব মন নাযাব, আৰু লাঞ্চ কৰি মই দৰৱ এটা খাই দিম। কাৰণ বেমাৰত পৰি গ'লে, বিশেষকৈ লিলি লুচি থকা অৱস্থাত দায়িত্ব লোৱা মানুহ যেতিয়া অকল মই আছোঁ, তাত মানে বেমাৰত পৰি গ'লে দিগদাৰ হয়, কাৰণ দিনটো ভণ্টি নাথাকে, অফিচলৈ ওলাই যায়।
সেইকাৰণে মই লাঞ্চ কৰি পেলাই মেডিচিনটো খাই যদি পাৰোঁ তেতিয়াহ'লে নিজৰ কাম অলপ আছে কৈছিলোঁ যে সেইখিনি কৰিম, দেখুৱাবলৈও চেষ্টা কৰিম। আৰু যদি বোলে নাই গাটো বেছি বেয়া লাগে তেনেহ'লে অলপ ৰেষ্ট লৈ পেলাই ইভিনিং ভণ্টি অহাৰ আগে আগে উঠি পেলাই কামত বহিম, গা চা ঠিক লাগি থাকিলে। বহুত শুলোঁ আজি, এতিয়া 6:30 হৈছে, প্ৰায় 1:30মানৰ পৰা শুইছোঁ। আমাৰ অৱস্থা একচুৱেলি বেয়া। এইটো উঠি মোৰ উঠিবলৈও মন যোৱা নাছিলে, বাট ইমান মূৰৰ বিষ আৰু ইমান বেছি জ্বৰ উঠিছে। অথনি দৰৱ এটা খাই শুইছিলোঁ, কিন্তু এতিয়া আকৌ জ্বৰ উঠিছে। বামটো লগাই পেলাই মই আকৌ অকণমান বিচনাত পৰিব লাগিব। আজি একো কাম কৰা নহ'ল। মই খুব ভাল কৰিলোঁ, সোনকালে যে লাঞ্চটো কৰি ল'লোঁ। কেন চি মাই আইজ। আজিৰ চাগে ভিডিঅ' মই আৰু কণ্টিনিউ কৰিব নোৱাৰিম। গুড মৰ্ণিং সকলোকে। কালিৰ ভিডিঅ'টো মোৰ বনোৱা নহ'লে, কালি যিটো অৱস্থা আছিলে, শুই গ'লোঁ বহুত সোনকালে। আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা অকণমানকৈ ভিডিঅ'জ বনাওঁ, কেপচাৰ কৰি ৰাখোঁ। দিব পাৰিম নে নাই সেইটো একদম আনচিয়ৰ, বিকজ মই চাই ল'ম যে কি কথা বতৰা আপোনালোকে বুজি পাইছে নে নাই পোৱা। মোৰ মাতটো একদম ওলোৱা নাই ভালকৈ। আজি ছানডে, অলপ দেৰিকৈ উঠিলোঁ। এতিয়া 8:15 হৈছে। আৰু আজিৰ দিনটো তেনেকুৱা বাহিৰলৈ ওলাই যাবলগীয়া একো প্লেন নাই। ভণ্টি আৰু মই ঘৰতেই থাকিম। খালি কালি যে কৈছিলোঁ কিছুমান কাম কৰিবলৈ আছে, সেইখিনি কাম কৰিম। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। শুলানে নাই? আকৌ এবাৰ গুড মৰ্ণিং। আজি আকৌ এটা নতুন দিন। আজি সোমবাৰ, 4 ছেপ্টেম্বৰ। এইকেইদিন মোৰ ভিডিঅ' সদায় গুড মৰ্ণিঙতেই শেষ হৈছে। আজি অকণমান গাটো ভাল পাইছোঁ, মাতটো ওলাইছে। আজি আৰু পৰি থকা কামবিলাক ডিলে কৰি নাথাকোঁ। আপোনালোকেও চাগে ভিডিঅ'টো চাই ভাবিছে প্ৰতিটো পাৰ্টতে দেখুৱাবলৈ চেষ্টা কৰিম। একচুৱেলি নহয়, মোৰ বিৰাট সঁচাকৈ গা বেয়া হৈ গ'ল। সেইকাৰণে মই নোৱাৰিলোঁৱেই, শক্তিয়ে নহ'লগৈ। সদায় ৰাতিপুৱা অকণমান ভিডিঅ' কৰোঁ বা দিনটোত অলপ ভিডিঅ' কৰি পেলাই পিছত গাটো ইমান বেয়া লাগে। ঘৰৰ সকলো কামো ভণ্টিয়ে কৰি আছে। আজিহে অকণমান গাটো ভাল পাইছোঁ, আৰু আজি দিনটো চাগে তেনেকৈ আকৌ গাটো বেয়া হৈ যাব নিচিনা লগা নাই। সেইকাৰণে আজি কৰি থকা কামবিলাক কৰিম। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। তুমি কি কৰিছা? চাওঁ মুখখন, কি কৰি আছা? মই নামি নোযোৱালৈকে ইহঁতিও বিচনাৰ পৰা নামি নাযায়। সেইটোৱে ভাল, দিগদাৰী নকৰে। আৰু দুইজনীৰ ৰাতিপুৱা জুমাৰ্ছ আৰম্ভ হৈ যায়। জুমাৰ্ছ সিহঁতি যেতিয়া হেপী থাকে, ডগছবিলাক খুব বেছি ফূৰ্তিত দৌৰা ধপৰা কৰে। আৰু এতিয়া সিহঁতি গম পাইছে যে মই ৰুমৰ পৰা বাহিৰত ওলাই যাম। দুইজনীয়ে এতিয়া চুচুপতি কৰি আজৰি হৈ ল'ব, তাৰপিছত অলপ পানী গাখীৰ খাব। মই উঠালৈ ৰৈ থাকে। ভণ্টি এতিয়া বনাই আছে ৰাতিপুৱাৰ কফি কাপ। একচুৱেলি কফি নহয়, আজি মই তাইক এটা নতুন ৰেচিপি শিকাই দিছোঁ। ফাৰ্ষ্টত নাখাওঁ কৈছিলে, বাট মই তাইক ইনচিষ্ট কৰিলোঁ যে এটলিষ্ট ট্ৰাই কৰি চোৱা, একচুৱেলি ভাল হ'ব খাবলৈ। তো এইটো মোৰো এক্সপেৰিমেণ্টেল ডিছেই হয়। মই কিনো বনাবলৈ দিলোঁ তাইক, সেইটো মই আপোনালোকক কৈ আছোঁ। 4টা বজাতে ৰ'দ ওলাইছে ভয়ংকৰ, 4 ছেপ্টেম্বৰ, আৰু 4টা বজাতে ৰ'দ ওলাইছে। দুপৰীয়া 12টামান বজাৰ নিচিনা লাগিছে। প্ৰথম মই কিবা খোৱাৰ আগতে এইটো নতুনকৈ ষ্টাৰ্ট হৈছে। মোৰ মেডিচিন এটা থাকে থাইৰইডৰ, থাইৰক্স 50 বুলি। মই খুব বেছি যে মাজতে হস্পিটেলাইজ হৈছিলোঁ, তেতিয়াই ধৰা পৰিলে খুব বেছি থাইৰইড। তেতিয়া ৰাতিপুৱা খালী পেটত প্ৰথমতে মই থাইৰইডৰ মেডিচিনটো খাই লওঁ, তাৰ পাছতহে বেলেগ কিবা খাব পাৰোঁ। আপোনালোকে জানে যে মই ভিডিঅ'য়ে বনাওঁ বা এনেই থাকোঁ,
एक्सेप्ट किबा कमार्शियल प्रोफेशनल काम নহওক মই এনেকেই থাকোঁ ওলাই মেলি গ'লেও আজিকালি অকণমান লিপষ্টিক লগাই যাবলৈ লৈছোঁ চ' কথাটো এইটো যে ভণ্টিয়ে কালি ৰাতি 1 বজালৈকে উঠি পেলাই নিজৰ এটা ইউটিউব চেনেল খুলিলে এণ্ড হোৱাটছ দ্য নেম চেনেলটোৰ চেনেলটোৰ নাম হৈছে দেখিব পাৰিছে নাই নাজানো চেনেলটোৰ নাম হৈছে এনে মানসী কালিকা বুলি টাইপ কৰিলেহে কিন্তু ওলায় কিন্তু আদাৰৱাইজ তাইৰ চেনেলটোৰ নাম হৈছে হ্যাপি গো লাকি বোলে আৰু তাই কালি নিজৰ ফাৰ্ষ্ট মিনি ব্লগ এটা এডিট কৰি পেলাই কিমান ঘণ্টা যে লাগিছে এটা ইনষ্টাগ্ৰামত আপলোড কৰিবলৈ আৰু ইউটিউবত আপলোড কৰিবলৈ নহয়হে নহয় কালি তাই প্ৰথমবাৰ ইমান হেপাহেৰে আপলোড কৰিবলৈ চেষ্টা কৰিছে আৰু কালিয়ে গোটেই কেনা লাগিছে বাট যি কি নহওক হ'ল এতিয়া সেইটোকে ৰাতিপুৱা শুই উঠি বাথৰুম যাওঁতেও সেইটোৱে ঘূৰাই পকাই চাই আছে বাট মই আচলতে তাইক এটা কথাহে সুধিব খুজিছিলোঁ মোৰ আজি নতুন ৰাতিপুৱা মৰ্ণিং কফি ৰেচিপিটো কেনেকুৱা আছিলে কোৱা তাই মানে ফাৰ্ষ্টত নাখাওঁ কৈছিলে কিন্তু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে যাৰ যোনে মানে খায় কফি বা বৰ্ণভিটা দুইটা বস্তু খায় চ' আপোনালোকে কফি আৰু মানে কফি যদি হাফ চামুচ দিয়ে হাফ টিস্পুন দিয়ে বৰ্ণভিটা বা মই বৰ্ণভিটা ইউজ কৰা নাই বাৰু আমুল প্ৰ' বুলি এটা আহে চকলেট ড্ৰিংক মই সেইটো ইউজ কৰিছোঁ তাৰ আপুনি যদি কফি হাফ চামুচ দিয়ে হাফ টিস্পুন তেনেহ'লে সেইটো পাউডাৰ 1 চামুচ দি পেলাই গাখীৰ দি পেলাই মিলাই ধুনীয়াকৈ যোনে চেনি খায় চেনিও দিব পাৰে যোনে চেনি নাখায় নিদিলেও হৈছে চ' সেইটো বনাই পেলাই খাই চাবচোন একদম আৰু মই হট চকলেট খাই খুব ভাল পাওঁ চ' অকণমান হট চকলেটৰ কামো কৰি দিয়ে মানে টেষ্টটো চ' আল্টিমেটলি আজি ৰাতিপুৱা আই হোপ মানে এইটো ফাৰ্ষ্ট ট্ৰাই আছিলে মোৰ মানে ইমান হট চকলেট খাবলৈ মন গৈছে গাটো বেয়া হৈ থাকিলে মোৰ আগৰ প্ৰায় মোৰ মানে হট এনেকুৱা চকলেটি ড্ৰিংক খাবলৈ মন যায় চ' ভাবিলোঁ এনেকৈ ট্ৰাই কৰি চাওঁ কাৰণ ৰাতিপুৱাই মোৰ মানে মিল্ক কফি খাবলৈ মন নাযায় পেটটো অকণমান খেলি মেলি কৰে কিন্তু ভণ্টিয়ে আকৌ মিল্ক কফি খাই ভাল পায় সেইকাৰণে মই ভাবিলোঁ তেনেকৈ খাই চাওঁ কফিটোৰো হেৰিটো অকণমান কাটি দিব আৰু হেল্ডি ড্ৰিংক এটাও খোৱা হ'ব চ' তেনেকৈ বনাই পেলাই খাই চালোঁ ভাল লাগিছে খাই চাব পাৰে আপোনালোকেও চ' গা পা ধুই আহোঁতে আজি বহুত দেৰি হৈ গ'ল প্ৰায় 1:30 মানেই বাজিলে ভণ্টি ওলাই গ'ল অফিচলৈ আৰু ময়ো মোৰ নিজৰ কামত লাগোগে পৰি থকা ঘৰৰ কামবিলাক কৰিলোঁ মানে কাপোৰ চাপোৰো ৱাশ্বিং মেচিনৰ পৰা 2টা ট্ৰিপ কাপোৰ উলিয়াই পেলাই শুকুৱাই তেনেকেই আছিলে মই জাপিবই পৰা নাছিলোঁ আৰু ভণ্টিও সময় নাপায় তাই অফিচৰ পৰা আহি পেলাই ডিনাৰ প্ৰিপেৰেশ্যনত লাগি যায় ঘৰুৱা কামবিলাক কৰিবলৈ সময় নাপায় সেইকাৰণে ময়ে ক'লোঁ যে মই কৰিম থৈ দিয়া বোলো সেইখিনি কাম কৰি মেলি আজৰি হৈ এতিয়া 1:30 বজাত আজৰি হৈছোঁ বহুতখিনি কাম হ'ল বাৰু খালি বাহিৰত লৈ ওলাই গৈ কৰিবলগীয়া কামো বহুত আছে যিখিনি মোৰ পেণ্ডিং হৈ পৰি আছে ফাৰ্ষ্ট থিংটো মোৰ ৰ'দটো দেখিলে একদমেই ওলাই যাবলৈ মন নাযায় গা চা বেয়া লাগি যায় ঘৰৰ ভিতৰতে ওলাই যোৱাটো দূৰৰ কথা সেইকাৰণে কামবোৰ পেলাই থৈ দিছোঁ আৰু ছেকেণ্ড মোৰ নিজৰ দেহাটো ভাল মানে থকা নাছিলে সেইকাৰণেও কামবিলাক তেনেকৈ ৰৈ গৈছিলে কিন্তু এতিয়া লাহে লাহে উইদিন আ কাপল অফ ডেজ কৰিম বুলি আশা কৰিছোঁ আৰু আজি আৰু বৰ বিশেষ দীঘল নকৰোঁ আপোনালোকে 2-3 দিনৰ ছিৰিজ অফ ইভেণ্টছবিলাকতো দেখিছেই মানে দেখা পালেই এই ভিডিঅ'টোতে একো তেনেকৈ বৰ বেছি দেখুৱাব নোৱাৰিলোঁ এইটো ভিডিঅ'ত বাট আই উইচ তথাপিও আপোনালোকে চাই পেলাই একেধৰণেই মৰম দিব বা ভাল পাব কাৰণ এইকেইদিন মোৰ একচুৱেল যিটো অৱস্থা হৈ আছিলে সেইটোৱে মই আপোনালোকৰ লগত যিমান দূৰলৈকে পাৰোঁ শ্বেয়াৰ কৰিলোঁ আৰু যোনসকলে শেষলৈকে ভিডিঅ'টো চাইছে আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে যদি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'জ চাইছে বা চেনেলটোৰ ফ'ল' কৰিছে তেনেহ'লে প্লিজ ভিডিঅ'জবিলাক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে আকৌ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে টেক কেয়াৰ বাই বাই